নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল যান্ত্ৰিক কথালৈ। আজি আপোনালোকক মই 5টা কথা ক'ম যিকেইটাৰ সহায়ত আপোনালোকে মোবাইলটোতো ব্লাষ্ট হোৱাৰ পৰা বচাব পাৰিবই আৰু লগতে নিজকো সুৰক্ষিত কৰি ৰাখিব পাৰিব। তেনেহ'লে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমটো হৈছে বহুতেই চাৰ্ট বা টি চাৰ্টৰ সন্মুখত যিটো পকেট থাকে সেই পকেটটোত মোবাইলটো থয়। বহুতে নথয়, কিন্তু বহুতে থয়। আচলতে সেই পকেটটোত মোবাইলটো থ'ব নালাগে, কাৰণ সেই পকেটটো হাৰ্টৰ ওচৰত থাকে। তাৰ পৰাতো ৰেডিয়েশ্যনৰ অসুবিধাটোতো আছেই, আৰু তাৰ লগতে ছানলাইটটো, সূৰ্যৰ ৰশ্মিটো মোবাইলটোত ডাইৰেক্ট পৰিলে তাতে বেটেৰীটো হিট হৈ পেলাই ব্লাষ্টৰ সম্ভাৱনাও থাকে। সেইবাবে হাৰ্টৰ ওচৰত সেই যদি বিপদটো হয় তেনেধৰণে ব্লাষ্টৰ, তেতিয়াহ'লে বহুত ডাঙৰ বিপদৰ সন্মুখীন হ'ব। সেইকাৰণে সন্মুখৰ পকেটটোত মোবাইলটো থ'ব নালাগে। দ্বিতীয়টো হৈছে মোবাইলটো ডুপ্লিকেট চাৰ্জাৰ দিটো চাৰ্জ নকৰিবই। যিডাল অৰিজিনেলি লগত আহে সেইডাল দিয়ে চাৰ্জ কৰিব, আৰু মোবাইলটো যেতিয়া চাৰ্জ কৰিব তেতিয়া এনে জেগাত নথ'ব যাতে তাত ৰ'দটো ডাইৰেক্টলি পৰে। মোবাইলটো চাৰ্জত লগাওঁতেই হওক বা এনেই থওঁতেই হওক এনেকুৱা জেগাত নথ'ব যাতে তাত ৰ'দটো পৰে। আপোনালোকে চাই থ'ব যাতে তাত ৰ'দটো নপৰে, তেনেকৈ থৈ দিব ধুনীয়াকৈ। নহ'লে বেটেৰীটো হিট হৈ ব্লাষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে, আৰু তাৰ লগতে বিভিন্ন ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা আহি যায়। সেইবাবে ৰ'দ পৰা ঠাইত নথ'ব। তৃতীয়তে, বহুতো লোক এনেধৰণৰ আছে যিসকলে কামৰ সূত্ৰে কাৰলৈ ঘূৰিবলগীয়া হয় বা কাৰলৈ যাবলগীয়া হয়। তেনেকুৱা ক্ষেত্ৰতে বহুতে মোবাইলটো কাৰ চাৰ্জিং এডাপ্টাৰ, কাৰত যিটো চাৰ্জিং এডাপ্টাৰ থাকে সেই তাত চাৰ্জ দিয়ে, আৰু সেইটো একেবাৰে হ'ব নালাগে আচলতে। নিয়মিতভাৱে আপোনালোকে সেইটো চাৰ্জ দিবই নালাগে। কেতিয়াবা ইমাৰ্জেঞ্চিত চাৰ্জ দিছে কাৰৰ সেইটোত কাৰ এডাপ্টাৰ, তেতিয়াহ'লে একো অসুবিধা নাই। কিন্তু যদি আপোনালোকে সেইটো ডেইলি চাৰ্জ দিয়া কৰে, ডেইলি যদি নিয়মিতভাৱে আপোনালোকে সেইটো চাৰ্জ দিয়া আৰম্ভ কৰে তেনেধৰণে কাৰ এডাপ্টাৰটো, তেনেকৈ হ'লে আপোনালোকৰ বিপদ হ'ব পাৰে। সেইবাবে তাত চাৰ্জ নিদিব। চতুৰ্থতে, আপোনালোকৰ বেটেৰীটো কেতিয়াবা বেয়া হৈ যায় মোবাইলৰ, আৰু তেতিয়া আপোনালোকে গৈ কি কৰে, যিকোনো এখন দোকানৰ পৰা আপোনালোকৰ মোবাইলটোৰ লগত খাপ খোৱাকৈ এটা বেটেৰী লগাই লয়, যিকোনো এটা কোম্পানীৰ। কিন্তু সেইটো ভুল কেতিয়াও নকৰিব। আপোনালোকৰ মোবাইলটোৰ যিটো কোম্পানী, সেই মোবাইলটোৰ অৰিজিনেল বেটেৰীটোৱে লগাব আপোনালোকে। নহ'লে কেতিয়াবা সেই ডুপ্লিকেট বেটেৰীটো আপোনালোক বহুত ডাঙৰ বিপদৰ সন্মুখীন কৰাব পাৰে। সেইবাবে ডুপ্লিকেট বেটেৰী কেতিয়াও নলগাব, অৰিজিনেল বেটেৰীটোৱে লগাব। পঞ্চমতে, বহুতেই কি কৰে, শুওঁতে মূৰৰ শিতানত বা গাৰুৰ তলত মোবাইলটো থৈ শুই যায়। আচলতে সেইটো একেবাৰেই নকৰিব, কাৰণ যেতিয়া আপোনালোকে মূৰৰ শিতানত বা গাৰুৰ তলত মোবাইলটো থৈ দিয়ে তেতিয়া ৰেডিয়েশ্যনৰ অসুবিধাটোতো আহেই। আৰু গাৰুৰ তলত যেতিয়া আপোনালোকে মোবাইলটো থৈ তাত শুই যায়, তেতিয়া গোটেই ৰাতিটো এটা প্ৰেছাৰ পৰি থাকে মোবাইলটোৰ ওপৰত, হেঁচা পৰি থাকে, আৰু তাৰ ফলত মোবাইলটোত হিট জেনেৰেটো হ'ব পাৰে, আৰু তাৰ বাবে বহুত বেয়া বিপদৰো সন্মুখীন কৰিব পাৰে। সেইবাবে আপোনালোকে মূৰৰ শিতানতো নথ'ব বা গাৰুৰ তলতো নথ'ব। ৰেডিয়েশ্যনৰ লগতে বিভিন্ন বেলেগ ধৰণৰ বিপদো সন্মুখীন হ'ব পাৰে। সেইবাবে তেনেধৰণে শুওঁতে লগত নল'ব মোবাইলটো। আপোনালোকে এতিয়া গম পালে যে আপোনালোকৰ মোবাইলটো ব্লাষ্ট হোৱাৰ পৰা বচোৱাৰ লগতে আপোনালোকে নিজকো কেনেধৰণে সুৰক্ষা দিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে, আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।